খাম্পাক ভোট দিয়া মানুহ নাই খাম্পাকে ইউপিপিএলে হারাবো কারণেহে ক্যান্ডিডেট দিছে ইউপিপিএলে নিজে হারাবো খাম্পাক আজি 6টা সমষ্টি কোকৰাঝাৰৰ ডিষ্ট্ৰিক্টে কোকৰাঝাৰ ডিষ্ট্ৰিক্ট হিচাপে আমি 6টা সমষ্টি বিপিএফ দলে নমিনেশ্যন দিছোঁ পকিৰাগ্ৰাম দথমা বনৰগাঁও দেৱৰগাঁও চালাখাটি আৰু বাওখুংগি 6টা সমষ্টি লৈ আমি একেলগে আমি নমিনেশ্যন দিছোঁ আৰু আমি আজি পাৰ্টি অফিচৰ পৰা ৰেলী কৰি আহিছোঁ 6টা সমষ্টি হিচাপে একেলগে আৰু আমি যেটো দেখিবলৈ পাইছে মুঠতে আমাৰ বিপিএফ দল হিচাপে কোকৰাঝাৰৰ এই 6টা সমষ্টিটো বিপিএফে উইনাৰ হ'ব স্পষ্ট ইয়াত যোনে যিমানেই নকয় কিয় আমাৰ বিপিএফ দলৰ পজিশ্যনটো খুব ভাল কোকৰাঝাৰত অকল কোকৰাঝাৰ নহয় গোটেই বিটিচিতে আমাৰ বিপিএফ দলৰ পজিশ্যনটো ভাল 1 নম্বৰতে আছে আৰু ইয়াৰ ভিতৰত কোকৰাঝাৰৰ মানে হাইষ্ট মানে লেভেলত সবচেয়ে বেছিকৈ ভোট লৈ পেলাই আমি জিকিব আমাৰ কোকৰাঝাৰবাসী ৰাইজক বা গোটেই বিটিচিবাসী ৰাইজক মই সেইটোকে জনাব বিচাৰিছোঁ যে যেহেতু আমাৰ বিপিএফ দলক সকলো জাতি জনগোষ্ঠীয়ে সহায় কৰিবলৈ আগবাঢ়ি আহিছে আৰু আমি বিশ্বাস কৰোঁ যেনেকৈ ওলাই আহিছে অহা 22 ছেপ্টেম্বৰতো এনেকৈ নাঙলত চিনত ভোট দি পেলাই আমাক জয়যুক্ত কৰিব আৰু সকলো জাতি জনগোষ্ঠীয়ে একা আশা লৈ পেলাই আমাৰ বিপিএফ দলত বিশ্বাস কৰি মানে আমাক সহায় কৰিবলৈ আগবাঢ়ি আহিছে আৰু যেটো আশা লৈ আহিছে বা আমাক সহায় কৰিছে এই আশাটো আমি বিপিএফ দল হিচাপে চৰকাৰ বনোৱাৰ পিছত আমি গোটেই সমস্যাবিলাক আমি সমাধান কৰি দিম আজি মনোনয়নৰ শেষ দিন আছে পত্ৰ দাখিলৰ গতিকে কিমানখন আসন কাৰণ কি যেটো জনসাধাৰণৰ সমৰ্থন দেখা পাইছোঁ নাই আমাৰ বিপিএফ দলৰ সমৰ্থন মানে আমি যেটো বিচাৰিছে ইয়াতকৈ সাৰপ্লাস এক্সেছ মানে এক্সেছ ওলাই আহিছে আৰু আমি যেনেকুৱা ধৰণৰ জিকিব লাগে আমাৰ হিচাপত ইয়াতকৈ বেছি মানে জনসংখ্যা লৈ পেলাই ভোটাৰ লৈ পেলাই আমি জিকিম এইটো স্পষ্ট কোনো সেইফালে চিন্তা কৰিব লগা নাই বিপিএফ হিচাপে আমি এইবাৰ চৰকাৰ বনামে আৰু ইয়াত আমাৰ আজি একেলগে আমি মনোনয়ন পত্ৰ দাখিল কৰিছোঁ আৰু সকলো শ্ৰেণীৰ মানুহ ওলাই আহিছে সকলো জাতি জনগোষ্ঠী ওলাই আহিছে ইয়াতে আমি ক'ব পাৰোঁ মেজিকটো কোনটো বুজাই দিয়ে মই নাজানো মুঠতে আমি বিপিএফ দলে 20+ পাই আছোঁ স্পষ্ট প্ৰমোদে এনেকুৱা মেজিক নাপায় একো নাপায় একটা দুটা বাই চান্স যদি লাখ থাকে একটা দুটা জিকিব পাৰে দথমাতটো প্ৰমোদ বড়ো হাৰিব স্পষ্ট কথা দথমাত সি নিজিকে আপোনাক দুটা সমষ্টিটো হাৰিব বুলি খাম্পাই কৈছে দুটা সমষ্টি মকতো কোৱা নাই সি নিজকে কৈ লৈছে এইবিলাক কথা কৈ লাভ নাই খাম্পাক ভোট দিয়া মানুহ নাই খাম্পাকে ইউপিপিএলে হারাবো কারণেহে ক্যান্ডিডেট দিছে ইউপিপিএলে নিজে হারাবো খাম্পাক আমার দরকার নাই এবার এনেকুৱা হৈছে নেকি যে বিটিসি ইলেকশন খাম্পা ভার্সাস হাগ্রামা এনেকুৱা হোৱা নাই খাম্পাক আমি হারাবো নালাগে ইউপিপিএলে হারাবো আপোনাক বোলে বিচাৰি আপোনাৰ সমষ্টি উলিয়াই লৈছে বিচাৰি অহা মানুহ আৰু কি ভোট পাব কালি আপুনি কৈছে ইউপিপিএলে আপোনাক সমৰ্থন কৰিব বুলি এইফালে ওদালগুৰিত তাৰমানে ইউপিপিএলৰ যিখিনি ছাপৰ্টাৰ হৈ পেলাই মনোনয়ন পত্ৰ দাখিলৰ সময়ত আহিছে মোক দেখি পেলাই মই এইটোকে অনুভৱ কৰিছোঁ যে ইউপিপিএলৰ বহুত পাব্লিকে আমাৰ বিপিএফ দলক ওদালগুৰিত ভোট দিব যেহেতু আমাক মোক দেখাৰ লগে লগে মানে চাইন ভিক্টৰী সেইবিলাক দেখাই দিছে আৰু ফ্লাইং কিস্টন দিছেই এইটো হিচাপ নাই বহুত মানুহ হাজাৰ মানুহে মোক দেখি পেলাই খুব ভাল লাগিছে আৰু এনেকুৱা নমস্কাৰ কৰিছে আচলতে ভিতৰত চব বিপিএফ এনে ওপৰত উপায় নাই ইউপিপিএলে দাবী ধমকি দি পেলাই মানুহটো ওলাই আহিছে আৰু
কিন্তু চব আমাৰে ছাপৰ্টাৰ প্ৰতিনিধিত্ব কৰি কৈছে যে প্ৰথমা দতমা প্ৰমোদ নাপালে একো বড়োৰ কাম কাম নাই নকৰিম। প্ৰথমা প্ৰমোদ বড়োৰ কাম নাই আমাৰ দলে জিকিব